ইয়াতে মাছখিনি বাছি ল'লোঁ, বাছি ধুই ৰেডি কৰি লৈছোঁ। এয়া দেখিছে ডাঙৰ মাছখিনি মই বেলেগকৈ থৈছোঁ আৰু এয়া হৈছে সৰুখিনি, সৰু মাছবোৰ মই বেলেগকৈ থৈছোঁ। এতিয়া মই কেনেকৈ বনাওঁ, কিহেৰে বনাওঁ মই নিজে ভাবি আছোঁ, আপোনালোকক দেখাই যাম মই কেনেকৈ এই বৰলীয়া মাছকেইটা বনাওঁ। অকণমান ডাঙৰ চাইজ হালধি নিমখ সানি লৈছোঁ, ইয়াতে থৈ দিছোঁ অকণমান। তেল দি দিছোঁ, তেলটো গৰম হৈ আহিছে দেখিছে। ইপিনে দেখিছে মাছ ভজাখিনি মই এনেকৈ ধুনীয়াকৈ একদম কাঢ়াকৈ মই ভাজি লৈছোঁ, ৰঙা ৰঙা কৰি লওঁ আৰু মাছ ফ্ৰাই হ'ব। মাছ ফ্ৰাই খাই ভাল পায়, তেনেকৈ মই গোটেইখিনি এনেকৈ ধুনীয়াকৈ ভাজি লওঁ। নামাই ল'ম মই, এইখিনি হৈ গৈছে। এতিয়া সৰু মাছখিনি ইয়াতে ৰেডি কৰি লৈছোঁ। ইয়াতে মই এতিয়া মাছখিনি ধুনীয়াকৈ দি দিম, তো মাছটো ভাজি দিম, ফ্ৰাই কৰি দিম। কিন্তু কি মাছ মই নাজানো নামটো। মাছখিনি ইয়াতে ধুনীয়াকৈ দি দিছোঁ। ইয়াতে মই এতিয়া পিঁয়াজ দি দিম। সৰু সৰুকৈ কুটি লৈছোঁ পিঁয়াজবোৰ, আৰু এয়া নেহৰু আৰু এয়া জলকীয়া দেখিছে কুটি লৈছোঁ মিহিকৈ। এতিয়া মই গোটেইখিনি ধুনীয়াকৈ বান্ধি ল'ম। এই পাতকেইটা বান্ধি তাৰপিছত মই কলপাতত মেৰিয়াই ল'ম, দেখাম আপোনালোকক। আপোনালোকে চাই থাকক মই কেনেকৈ কৰোঁ। ধুনীয়াকৈ ইয়াতে কাটি লৈছোঁ, এয়া চুজবোৰ এনেকৈ উলিয়াই লৈছোঁ মই কলপাতৰ, এনেকৈ উলিয়াই লৈছোঁ বান্ধিবৰ কাৰণে। মই প্ৰথমতে ৰেডি কৰি লওঁ। এয়া দেখিছে এনেকৈ মই বান্ধি গোটেই কলপাত দিছোঁ, কলপাতেৰে এনেকৈ ধুনীয়াকৈ বান্ধি লৈছোঁ। বান্ধি মই ৰেডি কৰি লৈছোঁ, বহাই দিছোঁ, তাৱাখন বহাই দিছোঁ। এতিয়া মই বহাই দিম, বহাই দি ধুনীয়াকৈ মই এতিয়া এনেকৈ বহাই থ'ম। হৈছে বহাই দি থৈছোঁ। এতিয়া মই ঢাকি দিম, এখন এনেকৈ ঢাকি দি থ'ম। 20 মিনিটমান পাছতহে মই নামাই ল'ম। নামাই আপোনালোকক মই খুলি কেনে দেখাম কেনেকুৱা হৈছে। দেখিছে এনেকৈ নমাই ল'লোঁ। গৰমে আছে, এতিয়াও ঠাণ্ডা হোৱাই নাই। খুলি লওঁ, কলপাতবোৰ এনেকৈ এৰিয়াই দিম ভালকৈ। দেখিছে নৰম হৈ গৈছে, ধুনীয়া হৈছে। এয়া মাছবোৰ গোটেই হৈ গৈছে। এতিয়া মই ভালকৈ এইখিনি সানি ল'ম। ভালকৈ পিটিকি ল'ম। দেখিছে ভালকৈ এনেকৈ পিটিকি লৈছোঁ। এতিয়া অকণমান কেঁচা তেল দিম, মই নিমখ দি লৈছোঁ। নিমখ আৰু কেঁচা তেলেৰে এনেকৈ ভালকৈ, হাতেৰে সানাৰ নিচিনা নহয়, হাতেৰে পিটিকা আৰু চামুচেৰে পিটিকা বহুত পাৰ্থক্য হয়। হাতেৰে পিটিকিলে সোৱাদ বেছি হয়।
মই দুটামান ভাজা মাছ দিম। দুটা ভাজা মাছ দিছোঁ মই, দি ভালকৈ সানি লৈছোঁ। সানা হৈছে, মই এতিয়া ভাত খাবলৈ দিওঁ। দেখিছে ইয়াতে মাছ ভাজি আৰু কলপাতত লাও পাতুৰি কৰিছোঁ, মাছ পাতুৰি, আৰু এয়া লাও মাছেৰে বনাইছোঁ। এনেকৈ আশা কৰিছোঁ আপোনালোক সকলোৱে আজিৰ ৰেচিপি চাই ভাল পাব। প্লিজ সকলোৱে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।